নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই তুলসী পাতৰ বিষয়ে আপোনালোকৰ আগত কিছু কথা দাঙি ধৰিম, যিখিনি মই জানো। সকলোৰে পৰিচিত তুলসী পাত। আপোনাৰ ঘৰে ঘৰে সকলোৱে তুলসী পাতৰ পূজাও কৰে, কিন্তু ইয়াৰ পাত আৰু ঠাৰিৰ বিষয়ে আপোনালোকে যদি গম পায় তেন্তে সঁচাকৈ আচৰিত হ'ব। গম পায়নে, তুলসী পাত মৌ ৰসৰ লগত যদি মিহল কৰি আপুনি সপ্তাহ 10 দিন একেৰাহে খায় তেন্তে পুৰণি কাহৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে। আপোনাৰ মুখৰ পৰা যদি দুৰ্গন্ধ ওলাইছে তেন্তে তুলসী পাত আপোনাৰ বাবে অতি উত্তম। তুলসী পাত চিঙি ৰ'দত যদি ভালদৰে শুকুৱাই আপুনি গুড়ি কৰি ৰাতিপুৱা মিঠাতেলৰ লগত যদি আপুনি দাঁত ব্ৰাছ কৰে তেন্তে আপোনাৰ মুখৰ পৰা ওলোৱা দুৰ্গন্ধৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে। তুলসী পাতৰ অংগই স্নায়ুবিক দুৰ্বলতা দূৰ কৰাত সহায় কৰাৰ লগতে স্মৃতিশক্তি বৃদ্ধি কৰে। মগজুৰ স্থিৰতা আনিবলৈ ই এক অন্যতম ঔষধ। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ কথাখিনি আপোনালোকৰ কেনে পালে কমেণ্টত জনাব। যদি ভাল লাগে মোৰ চেনেলটো প্লিজ লাইক ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। আজিলৈ তেন্তে বাই বাই।